প্ৰমোদ বৰক কোনো পদ্ধতি সেইটো অঞ্চলত প্ৰাইভেট পাৰ্টিক দিবৰ কাৰণে ৰাইজে আজি মান্তি নহয়। MCLA मुनमुन ब्रह्मआ आदानि कम्पानिनो हा होनायनि बेरेखायै खुगा खेवदों। बतझर बियाबनि MCLA ब्रह्मआ बायजोनि सुबुंफोरनो हा गथायनायनि बेरेखायै गसंदों। बावैसो सिगां बे बाथ्राया सोराङाव फैनायनि उनाव बिटिआरनि क'क्राझार जिल्लानि सिङाव थानाय बतझरनि बासबारियाव टार्मेल पावार प्लान्ट लुनो थाखाय आदानि कम्पानि हान्जानो 3400 बिघासो हा होदों, जायनि जाहोनाव बतझर बासबारि ओनसोलनि सुबुंफोरनि गोसोआव गोजोननाय गैया होननानै फोरमायथिदों MCLA मुनमुन ब्रह्मआ। প্ৰমোদৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে কোনেও আজি প্ৰস্তুত নহয়। প্ৰমোদৰ স্বাৰ্থ বতঝৰৰ মাটিতকৈ ডাঙৰ নহয়। बतझर बियाबनि MCLA मुनमुन ब्रह्मआ बायजोनि सुबुंफोरनो हा गथायनायनि बेरेखायै गसंदों। मानोना जाय हाखौ गोदो गोदायनिफ्रायनो माखासे हारिसानि सुबुंफोरा दखल खालामजाबोगासिनो दं, बे हाखौ ओनसोलनि रावबो सुबुंफोरानो बेफोरबायदि जायखिजाया प्राइभेट कम्पानिनो हा होनो थाखाय थियारि नङा आरो बेनि थाखाय मोनसे गोथौ सावरायनायबो जायाखै। गुबैयै हा होनायनि बाथ्राखौ लानानै बतझर बियाबनि MCLA मुनमुन ब्रह्मजों एबा गुबुन MCLA बिथांमोनजों जेबो बाथ्रा सावरायाखै। प्रमोद बर'आ गावनि लाबालाबनि थाखायसो आदानि कम्पानिनो हा होनो नाजाथाबदों होनना खौरां बिजोंनि गेजेरजों बुंथियो MCLA मुनमुन ब्रह्मआ। প্ৰমোদ বৰই বিক্ৰী কৰি বেচি পেলাই নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে বেচি পেলাই খাবলৈ গৈ আছে, তাৰ সেইটো কোনো পদ্ধতি ৰাইজে হ'ব নিদিয়ে। बग्रिबारि खाजोना बेंखननि मावख'आव MCLA मुनमुन ब्रह्मआ थाङो आरो बे हाखौ हरखाबै गथायनायनि बेरेखायै सार्कल अफिसारजों गोथौवै सावरायनानै गांसे गोसोखां बिलाइ गथायो। साननो गोनां बाथ्राया बेसोदि प्रमोद बर'नि सरकार सालायनाय समाव गावनि हारिनि सोरबा हा गैजायै सुबुंफोरा हाग्रायाव थायोब्ला बिसोरनि न' बांफोरखौ बुफाय बुसि खालामना होखारहरनाय जायो। अब्ला आदानि कम्पानिनो लाख लाख बिफां थानाय हाग्रा ओनसोलखौ फोजोबस्रांहोनो थाखाय प्रमोद बर'नो सोर गनायथि होखो? बेयो मोनसे गेदेर सोंलु। আমাৰ বাসবাৰী এৰিয়াত খুবেই এটা ৰাইজে যিটো ডিমাণ্ড কৰি আছে যে তাতে প্ৰাইভেট ছেক্টৰৰ এটা বৃহৎ সংখ্যক মাটি প্ৰাইভেট ছেক্টৰক দিবলৈ গৈ আছে আৰু সেইটো কোনো পদ্ধতি পাব্লিকে একচেপ্ট কৰা নাই, কাৰণ বহু দিনৰ পৰা মাটি সেইটো অঞ্চলত এটা ফৰেষ্ট বেল্ট এৰিয়াত ৰাইজে খেতি বাতি ইনফেক্ট বহুত গছ গছনিৰে ভৰা সেইটো এৰিয়া, সেই এৰিয়াটো ৰাইজে কোনো পদ্ধতি প্ৰাইভেট কোম্পানীক গোটাবৰ কাৰণে ৰাইজে ৰেডি নহয়। এই প্ৰাইভেট কোম্পানীক ইতিমধ্যে প্ৰমোদ বড়ো চৰকাৰে গোটাই দিবৰ কাৰণে প্ৰস্তুত চলাইছে। কোনো ৰাইজৰ লগত কোনো দ্বিধা পৰামৰ্শ নোলোৱাকৈ বা বতঝৰ হিচাপে বা MCLA সকলৰ লগত কোনো বৈঠক নকৰাকৈ নিজাববীয়া ব্যক্তিগত স্বাৰ্থৰ কাৰণে ব্যক্তিগত লাভালাভৰ কাৰণে প্ৰমোদ বড়োই আজি বৃহৎ সংখ্যক BTCৰ 6 শ্বেডুল এৰিয়াৰ এটা সেউজীয়া বনাঞ্চল এৰিয়াটো আদানীক গোটাই দিবৰ কাৰণে প্ৰাইভেট কোম্পানীক গোটাই দিবৰ কাৰণে এখেতে প্ৰস্তুত চলাইছে, দিছেই, ইতিমধ্যেই দিছেই। আমি বিচাৰিছিলোঁ যে ৰাইজৰ লগত আলোচনা হওক, আমি বিচাৰিছিলোঁ যে BTC ছেক্ৰেটেৰিয়েটত আলোচনা হওক আৰু ৰাইজে একচুৱেলি কি বিচাৰে ৰাইজে এই গ্ৰীণ এৰিয়াটো বিনষ্ট কৰি পেলাই সেইটো এৰিয়াটো প্ৰাইভেট কোম্পানীক এটা থাৰ্মেল প্ৰজেক্ট কৰিবৰ কাৰণে ইহঁতে এৰি দিবৰ কাৰণে প্ৰস্তুত হয় নে নহয়, নে ৰাইজে গ্ৰীণ এৰিয়া আৰু কাল্টিভেশ্যন এৰিয়াটো ৰাইজে বিচাৰে, সেই বস্তুটো প্ৰমোদ বড়োই আগতে ৰাইজৰ লগত আলোচনা কৰিব লাগিছিলে। বতঝৰ MCLA হিচাপেও বতঝৰ MCLAৰ লগতো আলোচনা কৰিব লাগিছিলে। কোনো কাৰোৰ লগত তথা ইনফেক্ট BTCLত কোনো এজন MCLAৰ লগত কোনো এটা কমিটিৰ লগত আলোচনা নকৰাকৈ ব্যক্তিগতভাৱে প্ৰাইভেট কোম্পানীক এৰি দিছে। আজি মই বতঝৰ ৰাইজৰ লগত মই আছোঁ। বতঝৰ ৰাইজে যি বিচাৰে যে এই মাটিটো ৰাইজৰ উপভোগীৰ হ'ব লাগে, গ্ৰীণ এৰিয়াৰ পৰ্যাবৰণৰ কাৰণে এই মাটিডোখৰ সদায় গ্ৰীনাৰী হৈ থাকিব লাগে, সেইটোৱেই ৰাইজে বিচাৰিছে। প্ৰমোদ বড়োক
কোনো পধ্যেই সেইটো অঞ্চলত বা প্ৰাইভেট এৰিয়াক প্ৰাইভেট পাৰ্টিক দিবৰ কাৰণে ৰাইজে আজি মান্তি নহয় আৰু তাৰ ঘোৰ বিৰোধিতা ৰাইজে কৰি যাব যিকোনো প্ৰকাৰে ৰাইজে তাৰ বিৰোধিতা কৰি যাব এইটোৱে ৰাইজে কৰিছে। আজি এইটোৰ বিষয়ে অৱগত কৰি জানিবৰ কাৰণে মই ইয়াতে আহিছিলোঁ। ইতিমধ্যে পৰ্বতঝৰাৰ বৃহৎ সংখ্যক 3,500 প্ৰায় 3,500তকৈ অধিক মাটি ৰাইজৰ মাটি পৰ্যাবৰণৰ সমতুল্যতা ৰাখিবৰ কাৰণে যি গ্ৰীণ বেল্ট এৰিয়া সেই বেল্ট এৰিয়াটো আজি প্ৰমোদ বড়োই বিক্ৰী কৰি বেচি পেলাই নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে বেচি পেলাই খাবলৈ গৈ আছে। তাৰ সেইটো কোনো পধ্যেই ৰাইজে হ'ব নিদিয়ে আৰু ৰাইজৰ এই আৱেগৰ লগত মই পৰ্বতঝৰাৰ MCLA হিচাপে মই থিয় হৈ থাকিম। BPF দল হিচাপে তথা পৰ্বতঝৰাৰ নাগৰিক হিচাপে এই গ্ৰীণ বেল্ট এৰিয়া আৰু এই পৰ্যাবৰণ সমতুল্য ৰখা সেই খেতি বাতিৰ সেই এৰিয়াটো কোনো পধ্যেই প্ৰাইভেট কোম্পানীক প্ৰমোদৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে কোনেও আজি প্ৰস্তুত নহয়। প্ৰমোদৰ স্বাৰ্থ পৰ্বতঝৰাৰ মাটিতকৈ ডাঙৰ নহয়।